নমস্কাৰ বন্ধু বান্ধৱী সকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম আজিৰ দিনটোৰ ৰাশিফল। আজি 6 মে 2021, আজি বৃহস্পতিবাৰ। প্ৰথমে মেঘ ৰাশি। আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা দেখা গৈছে। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নকৰিব। কামৰ মাজত মানুহৰ লগত মিলাপ্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱা উচিত। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়টো হ'ব, কিন্তু পঢ়িব বাবে এই সময় উপযোগী। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বা বিতণ্ডতা হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং ৰূপালী আৰু বগা। এতিয়া বৃষ ৰাশি। আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো অভিযোগ নাই। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহক আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষীৰ আগমন হ'ব পাৰে। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত ঘটনাসমূহ ৰোমাঞ্চক কৰিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমীক্ষা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। বৈবাহিক জীৱনক অধিক সুসময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা হ'ব 1 আৰু আজিৰ দিনটোৰ শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। এতিয়া মিথুন ৰাশি। নিজে নিজৰ চিকিৎসা নকৰিব, কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰোঁতে সক্ষম হ'ব। যদি কথা বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি চিন্তি কথা কোৱা শিকক আৰু আপুনি প্ৰক্ৰিয়া হয়, তেন্তে আজি আপুনি আপোনাৰ অংশীদাৰৰ সকলৰ পৰা ধনাত্মক প্ৰক্ৰিয়া লাভ কৰিব। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চলি যাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা 4 আৰু আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হ'ল কলা আৰু নীলা। এতিয়া কৰ্কট ৰাশি। আপোনাৰ হিংসা প্ৰবৃত্তিয়ে আপোনাক সুখী আৰু হতাশ কৰিব পাৰে, কাৰণ এইখিনি অকল আপোনাক কষ্ট দিব পাৰে। সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বতৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হ'ব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। সন্ধিয়াৰ সময়খিনি ভালকৈ থাকিব। এই সময় অধিক প্ৰেম ড্ৰা হওক। আপোনাৰ মানৱীয় মূল্য আৰু ধনাত্মক ব্যৱহাৰ কেৰিয়াৰৰ দিশত আপোনাক সফলতা প্ৰদান কৰিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ
নতুন ব্যক্তি বা নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। আজিৰ দিনটোৱে আপোনাৰ প্ৰিয়জনৰ ৰোমেণ্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আজিৰ দিনটোৰ শুভ সংখ্যা হ'ল 3 আৰু আজিৰ দিনটোৰ শুভ ৰং হ'ল কেশৰী আৰু হালধীয়া। এতিয়া সিংহ ৰাশি। আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো অভিযোগ নাই। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকশিত কৰক। পুৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক। আপোনাৰ এই চেষ্টা নিশ্চয় সফল হ'ব। আপোনাৰ যৌন অবেদনীয় এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰত ৰাখিব পাৰিব। আজিৰ কাম আৰু উৎসাহ আপোনাক আৰু এটা ভালদায়ক দিনৰ পিনে লৈ যাব পাৰে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰস্তাৱো পাব পাৰে। প্ৰেম আৰু ভালপোৱাৰ মুখামুখি আজি হ'ব পাৰে আপুনি। আৰু আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 1 আৰু আপোনাৰ শুভ ৰং সুমথিৰা আৰু সোণালী। এতিয়া কন্যা ৰাশি। নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগ আপোনাক সহায় কৰিব। প্ৰেমত আপোনাৰ ৰোগ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। আপোনাৰ অংশীদাৰীসকলৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। অপ্ৰত্যাশিত দূৰ সম্পৰ্কীয় আলহীৰ আগমনে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাৰ জীৱন সংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাবিব ধৰিব। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হ'ল 4 আৰু শুভ ৰং হ'ল কলা আৰু নীলা। এতিয়া তুলা ৰাশি। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব পাৰে। ঘৰুৱা বিষয়ত সমূহ অধিক সমীক্ষা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। যি কাম আপুনি কৰিছে তাৰ সেই আন কৰোবাক লৈ যাব নিদিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়োৱাটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং ৰূপালী আৰু বগা। এতিয়া বৃশ্চিক ৰাশি। আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈ কষ্ট কৰি থাকক। পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। সেইসকল লোকৰ লগত কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাৰ যত্ন লয়। কোনোবা
মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। আপুনি এই কথা জানেনে? আপোনাৰ জীৱলগীয়া আপোনাৰ বাবে এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা 4 আৰু আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে মাটিয়া আৰু ছাই ৰং। এতিয়া ধনু ৰাশি। যদি আপুনি বহুত বেছি মানসিক অশান্তি পাই থাকে তেন্তে শিশুসকলৰ লগত সময় অতিবাহিত কৰক। সিহঁতৰ মৰম ভৰা অলিংগনে আৰু হাঁহিয়ে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা কৰি দিব পাৰে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। নিজৰ প্ৰয়োজনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱন ভাল কৰাত অৰিহণা যোগাব। যদি আপুনি আপোনাৰ মগজুৰ দুৱাৰ খুলি ৰাখে তেন্তে বহুত কেইটা ভাল সুযোগ লাভ কৰিব আপুনি। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1 আৰু আজিৰ দিনটোৰ শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। এতিয়া মকৰ ৰাশি। আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। কিছুমান বিশেষ লোক যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ থাকে, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত প্ৰাধান্য আছে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পছন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্তি হ'ব। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং ৰঙা আৰু মেৰুন। এতিয়া কুম্ভ ৰাশি। আপুনি আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুত দিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতক জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। এয়া এক বিশেষ দিন। গুৰুত্বপূৰ্ণ একাগ্ৰতাৰে কাম কৰক, কাৰণ আজি আপুনি খ্যাতি লাভ কৰিব পাৰিব। কিছুমান মানুহ বিদেশ যোৱাৰ মনত আশা লৈ আছে। তেওঁলোকে এই দিনটো ভাল নহয় আৰু লগত কথা পাতি ল'ব লাগে তেওঁলোকৰ লগত। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰত অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা 7 আৰু আপোনাৰ শুভ ৰং মাখন আৰু বগা। এতিয়া মীন ৰাশি। আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিও সহি লয়, আনকি জীৱনটোৰ আয়ু কম কৰি দিব।
অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। এনেকুৱা বন্ধুৰ লগত বাহিৰত যাওক যি ধনাত্মক আৰু সহায়কাৰী স্বভাৱৰ হ'ব। আপোনাৰ প্ৰেম সম্বন্ধ আজি অলপ খলঠেকত পৰিব পাৰে। ব্যৱসায়ত যিকোনো চল চাতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোচাক এযোৰ ল'ব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অনুভৱ কৰিব। আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা 6 আৰু শুভ ৰং সেউজীয়া আৰু ৰত্ন। ধন্যবাদ।